Hello my dear guys, welcome back to my YouTube channel. তো শুভ প্ৰভাত সকলোলৈ আৰু আজি আমি সকলোৱে ভোট দিবলৈ যাম আমাৰ অঞ্চলতে নহয় আপোনালোক সকলোতে চাগৈ নাজানো আজি ভোট দিয়া ডেট পৰিছে তো এটা কথা ক'বলৈ বিচাৰিছিলোঁ মানে মই কথাটো হ'ল যে আমি যেহেতুকে ভাৰতবৰ্ষৰ নাগৰিক স্বাধীন নাগৰিক তাতে আমাৰ মানে এটা অধিকাৰ আছে যিটো আমাৰ চইচ বুলি কয় আমি এনেকুৱা এটা চইচ কৰিব লাগে যিটো চইচে আমাৰ দেশৰ ভৱিষ্যত বা আমাৰ ৰাজ্যৰ ভৱিষ্যত গঢ়ি দিব মানে এটা কথা হ'ল সকলোৰে অধিকাৰ আছে এজন ভাল লিডাৰ চুজ কৰা তো আমি আশা কৰোঁ সেই আশাৰে আমি সকলোৱে এই ভোটদানটো কৰোঁ যাতে আমাৰ দেশৰ কাৰণে বা আমাৰ ৰাজ্যৰ হকে ভাল কাম কৰা এজন লিডাৰ পাওঁ তো ভোট দিয়াৰ পাছত যদি আমি নাপাওঁ মানে বহুত বেয়া লাগে বা কি ক'ম আৰু বা তথাপিতো আমাৰ যিহেতু অধিকাৰ আছে ভোট দিয়া তো আমি দিম এতিয়া মই ভোট দিবলৈ যাম তো ভাবিলোঁ কি অলপ মানে যোৱা আগতে এনেকৈ কথা কওঁ মানে অলপ ভোট দিয়াৰ কথাই মানে অলপ ক'বলৈ মন গৈ আছিলে তো কথাখিনি কৈ দিলোঁ তো এতিয়া মই ভোট দিবলৈ যাম তো তাত যদি মই পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিম মানে কেনেকুৱা মানে পৰিস্থিতি তো ব'লক আৰু ফাইনেলি ঘৰ পালোহি বহুত সময় ৰখাৰ পাছত মানে বহুত সময় ৰখিব লগা হ'ল ভোট দিয়া হ'ল ভোট দি আহিলোঁ আঙুলিত নীলা পৰি গ'ল তাৰপাছত মানে यहाँ से आंगुली से और दबाई दिया है एकदम जहाँ तहाँ इबार माने ईवीएम मशीन में थोड़ा गड़बड़ लग रहा है फिर भी और दबाई दिया है মানে কি হ'ল মই প্ৰথমতে এখন মানে এটা কেন্দ্ৰ গ'লোঁ তাত মানে আপোনাৰ নম্বৰবিলাক মানে চিৰিয়েল নম্বৰ যিটো মানে এটা নম্বৰ থাকে তাত আপোনাৰ 500 ষ্টাৰ্টিং আৰু মোৰ পৰিলে 200 কিমান তো সেইকাৰণে মই বেলেগ এটা চেণ্টাৰত যাবলগীয়া হ'ল মানে ছাৰ্ভাইভ কৰিব লগা হ'ল অলপ দূৰ যাব লগা হ'ল কোনো কথা নাই তো আহিলোঁ ফাইনেলি পালোহি তো এতিয়া আৰু ভাগৰ যোগে আহি অলপ বহোঁ আৰু ব্লগ বনাবলৈ কণ্টেণ্ট নাছিলে সেইটো কাৰণে মই এইটোকে বনাই দিলোঁ আৰু এটা জেগা যোৱা প্লেন কৰিছোঁ তো এইটো মই ক'ম আপোনালোকৰ কাৰণে মানে ছাৰপ্ৰাইজ এটা হয় আৰু সেইটো গম পাব পাছত যেতিয়া ব্লগটো বনাম মানে ধুনীয়া ব্লগ এটা আহিব কিন্তু কেতিয়া আহিব সেইটো মই সঠিক টাইমটো ক'ব নোৱাৰিম কিমান দিন লাগিব পাৰে বাৰু এতিয়ালৈ আৰু সামৰণি মাৰিলোঁ বাই বাই